হাগ্ৰাম মেলাৰী কোন দলত যায় কোন দলত নাযায় ক'ত থাকে ক'ত নাথাকে এই বিষয়ত আমি মানে তেখেতৰ পিছে পিছে গৈ বা তেখেতে কি কৰি আছে কি কৰি থকা নাই এইবিলাকতো আমাৰ চোৱাৰ আমাৰ সময়ো নাই বাস্তৱত মানে বিজেপিৰ লগত এটা ভাল সম্পৰ্ক আছে ৰাষ্ট্ৰীয় দল এটা বিজেপি আমাৰ দেশৰ প্ৰধানমন্ত্ৰী এখন বিশ্বৰ এজন জনপ্ৰিয় নেতা তেখেতৰ মানে তেখেতে আৰু আমাৰ দেশৰ গৃহমন্ত্ৰী তেখেত আৰু আমাৰ অসমৰ মানে জনপ্ৰিয় মুখ্যমন্ত্ৰী তেখেত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত BTR একৰ্ডটো কৰা হৈছে তেখেতসকলে BTR একৰ্ড কৰি BTRৰ যি একৰ্ড থকা দফাসমূহ মানে ৰূপায়ণ কৰাৰ কাৰণে তেখেতসকলে কাম কৰি আছে আমাৰ গৃহমন্ত্ৰী ডাঙৰীয়াই অহা 24 চনৰ ভিতৰত BTR একৰ্ডৰ মেক্সিমাম দফাটো মানে ৰূপায়ণ হ'ব বুলি তেখেতে আমাক বাৰে বাৰে কৈ আছে সেইদিনা আমাৰ UPPLৰ মানে মুকলি সভাত আমাৰ অসমৰ মুখ্যমন্ত্ৰী মুখ্য অতিথি হিচাপে থাকি যিমান কথাবিলাক তেখেতে ভাষণ প্ৰসংগত কৈ গ'ল আপোনালোকে নিশ্চয় গম পাইছে তেখেতে সুন্দৰকৈ সকলো কথাটো BTRক ডেভেলপ কৰিবৰ কাৰণে আৰু UPPL আৰু BJPৰ ৰিলেশ্যনটো অদূৰ ভৱিষ্যলৈকে থাকিব বুলি স্পষ্ট কৰি দিছে তাত আমাৰ একো কথা নাই হাগ্ৰাম মেলাৰী ক'ত যাব ক'ত নাযাব এক্ষেত্রে তেখেতৰ মানে পাৰ্সোনেল কথাও থাকিব পাৰে তাত আমি একো নকওঁ আমাৰ সম্পৰ্কটো ভাল আছে আজি নহয় ভৱিষ্যলৈকে আমাৰ একেলগে আমি আগন্তুক দিনত মানে ৰাজনীতিক ক্ষেত্ৰত মাত্ৰ নহয় মানে দেশত আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত আমি একেলগে কাম কৰি যাম এতিয়া আমাৰ বৰ্তমান BTR কাউন্সিলটো আমাৰ BTRৰ চিফ আমাৰ এজন युवा ছাত্ৰ নেতাৰ পৰা আহি আজি যি ডাইনামিক মানে লিডাৰ হিচাপে তেখেতে আজি ভাৰতৰ প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰী আন বিভিন্ন নেতাসকলে তেখেতক মানে সহায় কৰি আছে BTRটো আগবঢ়াই লৈ যোৱাৰ কাৰণে তেখেত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত BJP GSP আৰু UPPLৰ ভাল চৰকাৰ বৰ্তমান BTRত চলি আছে তেখেতৰ নেতৃত্বত মই ভাবোঁ যিমান আমাৰ ইলেক্টেড মেম্বাৰবিলাক ইয়াত মানে আহিছে ইলেক্টেড মেম্বাৰবিলাক সকলোৱে সন্তুষ্টি হৈ তেখেতক হাত বঢ়াই আছে সহায় কৰি আছে ভৱিষ্যতলৈকে আমাৰ যি 5 বছৰীয়া যি শাসনকালটো মানে ভাল ৰকমে চলাই যাব আৰু এই অহা দিনবোৰত আমি সকলোৱে মিলি GSP BJP UPPLৰ যি চৰকাৰ আছে কাউন্সিলটো আমি সকলোৱে মিলি কেনেকৈ BTRত ভাল এটা ডেভেলপমেণ্টৰ BTR পিছ মানে শান্তিৰ BTR প্ৰগতিৰ BTR আৰু সমন্বয়ৰ এটা প্ৰতীক হিচাপে সমন্বয়টো কেনেকৈ সকলো জনগোষ্ঠীৰ মাজত গঢ়ি তুলিব পাৰোঁ তাৰ কাৰণে সকলো সদস্যও কাম কৰি আছে সকলো দলীয় BJP GSP UPPL সকলোৱে মিলি কাম কৰি আছে আমাৰ মাজত কোনো তেনেকা নাই এতিয়া BPF ক'ত যায় ক'ত নাযায় এইটো আমাৰ ক'ব লাগে একো নাই যোৱাকালি আমি ছ'চিয়েল মিডিয়া তথা আমি দূৰদৰ্শনত দেখিবলৈ পালোঁ হাগ্ৰাম মেলাৰী RSSৰ বা BJPৰ শৰণাপন্ন হৈছে বা BJPত হাগ্ৰাম মেলাৰী গৈ আছে বুলি যি এটা নিউজটো আহিছে তাত আমাৰ ক'ব লগা একো নাই এইটো তেখেতৰ নিজৰ বিষয় তেখেতৰ নিজৰ দলৰ বিষয় তেখেতে নিজে কি চিন্তা কৰিছে তেখেতৰ কথা তাত আমাৰ দলৰ ফালৰ পৰা বা আমাৰ চৰকাৰৰ ফালৰ পৰা তাত ক'ব লাগে একো নাই তেখেতসকলৰ নিজৰ কথা এইটো তাত আমি একো ক'বলৈ নাযাওঁ আমি আমাৰ ধৰণে কাম কৰি আছোঁ আমাৰ ৰাইজক BTRৰ 35 লাখ মানুহ BTRৰ 23টা জাতি জনগোষ্ঠী কেনেকৈ একেলগে লৈ আগুৱাই যাম এইটো এই বিষয়টোৰ ওপৰত আমি চিন্তা কৰি আছোঁ কোন ব্যক্তি ক'ত যাব কোন দলত যাব কেতিয়াবা কংগ্ৰেছত যাব কেতিয়াবা EIDFত যাব কেতিয়াবা কোন আপত যাব না বা বেলেগ বেলেগ কোন ৰাজনৈতিক দলত যাব তাত আমাৰ ক'ব লাগে একো নাই আমাৰ কামটো যি কৰিব লগা আছে এইটো আমি কাম কৰি যাম হাগ্ৰাম মেলাৰী কোন দলত যায় কোন দলত নাযায় ক'ত থাকে ক'ত নাথাকে এই বিষয়ত আমি মানে তেখেতৰ পিছে পিছে গৈ বা তেখেতে কি কৰি আছে কি কৰি থকা নাই এইবিলাকতো আমাৰ চোৱাৰ আমাৰ সময়ো নাই বাস্তৱত नोंथाङा गोबां रां आर्जिनो गोसो जादों नामा? जुदि गोसो जादों अब्ला नोंथांनि थाखाय मोजां खौरां निउ इन्डिया टेक्न'लजिज मास्टार फ्रेन्चाइज अल आसाम ATM सार्भिस हिटाची ATM एन्ड टाटा इन्डिकेस ATM फसंनानै नोंथाङाबो गोबां रां बुथुमनो हागोन लाइमोनफोरनिफ्राय जागायनानै बैसो जानाय गासिबो बैसोनि सुबुंफोरानो बे फालांगिजों गोरलैनो रां आर्जिनो हागोन नोंथांनि गामियावबो बे ATM मेसिनखौ फसंनानै नोंथाङाबो मुलाम्फा मोननो हागोन बांसिनै मिन्थिनो थाखाय 7002005072 एबा 9401230135 जानबुं अनजिमायाव दिनैनो सुलाद ला